সেইদিনা আমাৰ মাক সেইদিনা মোক জন্ম দিছিলে সেয়া নাই পিছফালৰ পৰা দেখাইছোঁ না আগফালৰ পৰা নেদেখালোঁ পিছফালৰ পৰা চাবি আপোনালোকে এই খুই দিওঁ এই আছা সেইদিনা আমৈ দিওঁ খালি এজনী কোন জানো তলৰ ফালৰ পৰা চাব দিব এনেকৈ অঁ বৌ 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 হেল্ল' এভৰিৱান বাৰিষা কালত চবকে নমস্কাৰ আৰু চবকে খেতি কৰিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু দেৰি হ'লেও ন ভিনি আজি কি হৈছে কৈ থাকক আজি কি কৈছ কৈ থাকক লাজ কৰিব নালাগে নে কি কৈছ কৈ থাকক আজি আজি নভৈ খানাটো কি আছে কৈ থাকক খানাটো চব কিটো মাংস কি মাংস আছে কৈ থাকক হে আজি আজি ভিনিহঁতকত আজি নভৈ কৰিছে তাৰপিছত আছে আজি ব্ৰইলাৰ আৰু গাহৰি আনিছে তাৰপিছত আৰু গাহৰি মাথা তাৰমানে সাজ খাবলৈ পথাৰত গাহৰি মাথা আনিছে খাব লাগিব আজি জুতি লগাই পিনে ন ভিনি পথাৰখন এই আছে এতিয়া আপোনালোক গৈ আছোঁ ন যোৱাবেলি দেখাইছিলোঁ এই পথাৰখনত তাৰমানে একেখন পথাৰ এইবেলি তাৰমানে বহুত দিন ভিডিঅ' বনোৱা নাই তাৰমানে বনাং লাগিছে আৰু ন সেইকাৰণে বনাইছোঁ আৰু আপোনালোককো দেখাম আমাৰ ৰোৱনী তাৰমানে মূলা পাত গাভৰু কেইজনী আৰু কেনেকৈ ৰুই আছে এতিয়া আপোনালোকক দেখাম আৰু ন এই কঠীয়াখিনি ইয়াত আছে কঠীয়াখিনি আমি বুকি মেলি নিওঁ তাক তাৰপিছত আপোনালোকক দেখাম আৰু দেই এতিয়া ধুনীয়াকৈ কঠীয়াখিনি বুকি লওঁ আৰু ন ভিনি এতিয়া এই ভিনিয়ে হেৰিডাল লৈ আনিছে বাঁহডাল এতিয়া তাত কঠীয়া ল'ব লাগিব ময়ো ল'ম হাতত নি মেলি এই তাত দিম গাই তাত আছে হাই কেইজনী মূলা গাভৰু পাত গাভৰু কেইজনী তাতে দেখাম আৰু মই ল'ৰাকেইটা থ'ব গৈছিলোঁ পোনা দে কোনটো পোনা এইখিনি পোনা আকৌ এইখিনিও পোনাব লাগিব এয়া এতিয়া আঁতৰে জনে কঠীয়া নিলে তাৰপৰা আকৌ ভেনি আৰু দেই তাৰপিছত মই হাততে ল'ম আৰু হাততে ল'ম এয়া দেখিছে আৰু ন ভিনি আইও বহুত গৰু হৈছে ন ভিনি চলো অ' খেতিয়কৰ মানুহ গাঁৱলীয়া মানুহ আমি কষ্টটো কৰিবই লাগিব খাবতো লাগিবই আৰু ন ভিনি নিজৰ ভাতকেইটা হ'লে একো টেনশ্যন নাই আৰু ন নিজৰ ভাতকেইটা থাকিলে একো টেনশ্যন নাই আজি চাউলৰ কেজি 40 টকা 45 টকা 50 টকা হৈছে খেতিটোতো কৰিবই লাগিব ছিজনত গাঁৱলীয়া মানুহ আমি কঠীয়াটো নি লওঁ তাৰপিছত আমাৰ তাৰমানে মূলা গাভৰু পাত গাভৰু ৰোৱনীবিলাকক আপোনালোকক দেখাম আৰু দেই ধুনীয়াকৈ আমি কঠীয়াটো অকলে এইটো লৈছোঁ এটা লৈছোঁ ধুনীয়াকৈ এটা লৈছোঁ দেখাম আৰু আপোনালোকক এই মূলা গাভৰু কেইজনী হাই তাত দেখামগৈ আপোনালোকক দেই ধুনীয়াকৈ আমি গৈ আছোঁ তাৰমানে আকৌ এই ভিনি আছে আঁতৰিটো পালেগৈ ট্ৰেক্টৰখনৰ ওচৰতে দেই আঁতৰিটো একদম ধুনীয়াকৈ তাত পালেগৈ আমি এতিয়া জোক খাই ন গাঁৱলীয়া জেগা জোক খাই জংঘল আছে ধুনীয়াকৈ জোকৰ পৰা কি কৰিম আৰু উপায়তো নাই খেতি ছিজন খেতিটো কৰিবই লাগিব চাউল কিনি খাব নোৱাৰোঁ হাই ইয়াত আছে দেই হাই কিজানি দেখাম আৰু ন হাই ইয়াত আছে সেনেকৈ আছে ইয়াত আছে এতিয়া গজককৈ যাওঁ এয়া চা কেনেকৈ গৈ আছা ভিনি চা এতিয়া ভিনি কেনেকৈ গৈ আছা কেনেকৈ গৈ আছোঁ চা কেনেকৈ ধুনীয়াকৈ গৈ আছোঁ আৰু এইফালে জৱাহৰলাল নেহেৰু কেইটা সেইখন আমাৰ জিতেন কায়ৰ বাৰীখন এদিন দেখাইছিলোঁগৈ বেলেগ এটা ভিডিঅ'ত সেইটো পইচা বহুত পায় 70 টকা 80 টকা কেজি বস্তু বিকে একদম এতিয়া ঘৰত শুই থাকে লেপ জপাই পিনে পইচাটো কমাই লৈ যায় চব্জি খেতি কৰি পিনে ধান খেতি নোকোৱে সি চাউল কিনি খাব দম আছে তাৰ খেতি নোকোৱে ন ভিনি ঘৰকৈ পালং হয় বুলি কৈ দে ঘৰকৈ পালং হয় বুলি এবাৰ জেঠাই পিহি নাই বাৰু দেই এবাৰ জেঠাই পিহি নাই আৰু সেইখিনি এবাৰ নাই এবাৰ চব বৌ চৌবিলাকে আছে আৰু এনেই জেঠাই পিহি নাই এই আমাৰ মা কেনেকুৱা খেতে সিজনী গতে দেখাই দিওঁ দেই আমাৰ মা কেনেকুৱা চা এইদিনা আমাৰ মা এইদিনা মোক জন্ম দিছিলে সেয়া নাই এইয়া চা এইজনী যোৱাবেলি যে পেহী বুলি কৈছিলোঁ এইজনীয়ে সিহঁতে এইয়া পিছফালৰ পৰা দেখাইছোঁ না আগফালৰ পৰা নেদেখালোঁ পিছফালৰ পৰা চাবি আপোনালোকে এই খুই দিওঁ এইয়া চা কেনেকুৱা আমাৰ খেতি ছিজনত কৰিবই লাগিব আৰু কৈছোঁগৈচোন আপোনালোকে চাউল তাউল কিনিব নোৱাৰোঁ বুলি সেইকাৰণে এক মোৰ পৰা দেখাই আছোঁ এইকেইদিন আমৈ দিওঁ খালি এজনী কোন জানো তলৰ ফালৰ পৰা চাব লাগিব এনেকৈ অঁ বৌ হাই ন খুই দিওঁ সেইখিনি খুই দিওঁ তাৰপিছত এনেকৈ আহি আছোঁ আকৌ
এইজনী জোনবাই এইজনী একদম জোনবাই এইজনী জোনবাই তাৰপৰা এইজনী বৌ এইজনী বৌ চা এইজনী বৌ চা এইজনী চা কেনেকুৱা কি কেনেকুৱা আমি আৰু অকণমান হ'লে ফৰ্তি হ'ব তাৰমানে সাজটো অনা নাই যে পোনে আহিছে সাজটো অনা নাই সাজটো খালে চাব আকৌ আপোনালোকে কেনেকুৱা ধুনীয়া ফৰ্তি গৈ ভাগৰ লাগিছে দেই পথাৰ পৰা ঘপকৈ আহি থৈ লওঁ নে এতিয়া আপোনালোকক ভালখিনি তাৰমানে দেখাব নোৱাৰি লওঁ আৰু দেই দেখাব নোৱাৰি লওঁ তাৰমানে আপোনালোকে একদম বেয়া চেয়া নেপাব আৰু কাৰণ কেলৈ বতৰটো একদম ধিমিকৈ তাৰমানে একদম পোহৰ তাৰমানে একদম ধুনীয়াকৈ ৰ'দটো দি দিলে ন তাত আকৌ কেমেৰা কৰি থাকিলে বেয়া লাগে ইমান গৰমত কষ্ট কৰি পিনে যে ৰুই আছে আকৌ মানে দেখাবলৈ বেয়া লাগিলে সেইটো কাৰণে কেমেৰা নকৰাকৈ ঘৰত আহি গা পা ধুই আজৰি হৈ গ'লোঁ আৰু এতিয়া ভাত চাত খাবলৈ বাকী আছে গা চা ধুই ল'লোঁ ধুনীয়াকৈ এই নেদেখালোঁ আৰু ভিডিঅ'টো তেনেকুৱা হৈ দিলে আৰু অলপ খেলি মেলি হৈ গ'ল পথাৰত তাৰমানে সাজ পানী খোৱা আপোনালোকক দেখাম বুলি কৈছিলোঁ তাৰমানে দেখুওৱা নহ'ল একদম তাৰমানে কি হ'ল ঘপকৈ তাৰমানে এজনীয়ে মানে একদম তামোল কাটোতে আঙুলিতে কাটিলে তাৰমানে একদম বেয়া লাগি গ'ল আৰু ডাঙৰকৈ কাট খালেতো একদম বেয়া লাগিলে সেইটো কাৰণে নেদেখালোঁ তাত কিবা কিবি ঔষধ চকুত শিকি থাকোঁতে মোবাইলত মানে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ একদম ঘৰলৈ আহি থৈ দিলোঁ ধুনীয়াকৈ তাৰমানে ঘৰত আহি পিনে আৰু এতিয়া আধাখৰীয়া হৈ থৈ দিলে ভিডিঅ'টো তথাপিতো আপোনালোকে ধুনীয়াকৈ চাব আৰু ভিডিঅ'টো দেই একদম চাব বুলি পিনে আশা ৰাখি লওঁ আৰু ইমান ধুনীয়াকৈ বনাইছিলোঁ তাৰমানে একদম পূৰাকৈ দেখাবলৈ নোৱাৰি লওঁ আৰু আপোনালোকক একদম কিনো কম আৰু দেই আৰু নেক্সট ভিডিঅ' পূৰা ধামাকা আহি আছে এবাৰ দেই আপোনালোকে একদম ধুনীয়াকৈ চাব যদি আপোনালোকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি পিনে ধুনীয়াকৈ মানে নতুন নতুন ভিডিঅ' আপোনালোকে এইটো চেনেলত পাব আপোনালোকে ধুনীয়াকৈ চাব আৰু দেই